আজি মই আহিছিলোঁ মধুকুছিলৈ আৰু এই মধুকুছিত চলি আছে হৰদত্ত বীৰদত্ত শাখা সাহিত্য সভাৰ উদ্যোগত কামৰূপীয়া লোকগীতৰ প্ৰতিযোগিতা। অসম ভিত্তিত কামৰূপীয়া লোকগীতৰ প্ৰতিযোগিতা চলি আছে। ভাবিলোঁ যে কামৰূপীয়া লোকগীত উপভোগ কৰোঁ আৰু লগতে আপোনালোককো ভিডিঅ' এটা কৰি দেখুৱাওঁ। নিশ্চয় আপোনালোকে এই কামৰূপীয়া লোকগীত আদৰি ল'ব আৰু ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট কৰিব।